নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ পোনপ্ৰথমে সকলোকে কৈ দিওঁ যদি আপোনালোকে ভিডিঅ'টো ফেচবুক যোগে উপভোগ কৰি আছে তেনেহ'লে মোৰ পেজটো লাইক কৰক আৰু যদি ইউটিউব চেনেলত উপভোগ কৰি আছে তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক কাষতে থকা বেল আইকনটো বজাই দিব আজিৰ এটা বিশেষ অনুষ্ঠানলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মোৰ সৈতে দুগৰাকী উদীয়মান যুৱ অভিনেতা বুলি ক'ব লাগিব তেওঁলোকে ইনষ্টাগ্ৰামত ৰীল বনায় বা বিভিন্ন ধৰণৰ এক্টিং কৰে মই চিনাকি কৰি দিব বিচাৰিছোঁ মোৰ কাষতে এয়া ৰাতুল দা আমি তেখেতক সুধিব বিচাৰিম আপোনাৰ পোনপ্ৰথমে কওকচোন আপোনাৰ পৰিচয়টো তো নমস্কাৰ বন্ধুসকল মোৰ নাম ৰাতুল চবৰ আৰু মই বিশ্বনাথ চাৰিআলিৰ পৰা মই বহুতখিনি পঢ়িলোঁ পাহৰিলোঁ কিমানখিনি পঢ়িলোঁ তাৰপিছত তাকে এতিয়া বেংগলত আছোঁ আহি যাওঁ গোটেইখিনি ফুৰিবলৈ সেইটো হয় আপোনালোকে শুনিলে তেখেত এগৰাকী যথেষ্টখিনি প্ৰভাৱশালী ব্যক্তি বুলি ক'ব লাগিব কিয়নো তেওঁ বহুত পঢ়িলে কিন্তু একো নাজানে কিমান পঢ়িলে সেইটোও নাজানে আমি তাৰ কাষতে থকা ওচৰতে থকা আমি দ্বিতীয়গৰাকী অভিনেতাক সুধিব বিচাৰিছোঁ তেখেতৰ জীৱনীৰ বিষয়ে বা তেখেতৰ অভিজ্ঞতা জীৱনৰ অভিজ্ঞতাৰ বিষয়ে আমি কিছু কথা জানিম পোনপ্ৰথমে আপোনাৰ পৰিচয়টো নমস্কাৰ মোৰ নাম কিশোৰ ডেকা আই এম ছিংগুল মোৰ চিনাকি এইটোৱে হয় যে মই ছিংগুল হয় ছিংগুল এনেকুৱা নহয় যে মা দেউতা আছে বাট গাৰ্লফ্ৰেণ্ড নাই এইটো চবকে জনাব বিচাৰিছোঁ কোনোবা ইণ্টাৰেষ্টেড হ'লে কমেণ্টত দিব কমেণ্ট লিখিব মই আছোঁ আজি প্ৰপ'জ ডে আমি প্ৰপ'জ ডেৰ দিনা শ্বুট কৰি আছোঁ বাট আমি ইমান দুৰ্ভাগ্যশীল এই বিষয়ে মই অলপ ক'ব বিচাৰোঁ মই এতিয়ালৈকে 7টা ছোৱালীক প্ৰপ'জ মাৰি লৈছোঁ আৰু ৰিপ্লাই অহা নাই অঁ আৰু 5টা ব্লগ মাৰিম যদি ৰিপ্লাই নাহে আৰু ভাতত খাই শুই যাম আৰু সেইটোৱে বাকীখিনি কিছু দাই ক'ব এনেকুৱা যে আমি হাৰ নামানো আপোনালোকে সৰুৰ পৰাই জানে এবাৰ নোৱাৰিলে 100বাৰ কৰা অঁ সেইটো কাৰণে আমি ট্ৰাই কৰি আছোঁ ফেচবুকত আমি ট্ৰাই কৰিছোঁ ইনষ্টাগ্ৰামততো জানেই আৰু ট্ৰাই হাই লেভেলত আৰু নৰ্মেল যিমানবোৰ কণ্টেক্টত আছে চবকে এটা মেছেজ পঠাই দিছোঁ যোনে একচেপ্ট কৰিব আমি ডিল বহুত ডাঙৰ হয় এই আমি মোবাইলৰ স্ক্ৰীণত দেখাব নোৱাৰিম বহুত ডাঙৰ ডিল হয় তো যদি 5-6টা বা 10টা 50টালৈ একচেপ্টেড আছোঁ আমি ৰাখিম আমাৰ বুকত ৰাখিম আমি ৰাখিম কলিজা আছে আমাৰ হয় নিশ্চয় আপোনালোকে গম পালে তেখেত দুইজন বৰ্তমান ছিংগেল তেখেতলোকে ইতিমধ্যে আপোনালোকৰ আগত নিজৰ দুখৰ বেদনাসমূহ কৈছে প্ৰকাশ কৰিছে যদি কোনো ইচ্ছুক যুৱতীয়ে তেখেতলোকৰ প্ৰেমৰ প্ৰস্তাৱটো যদি গ্ৰহণ কৰিম বুলি ভাবিছে ডেছক্ৰিপশ্যনত নম্বৰ দিয়া থাকিব সেই নম্বৰত আপোনালোকে তেখেতক মেছেজ কৰক জাষ্ট হাই বুলি দিয়ক বাকীখিনি কাম তেওঁলোকে নিজে কৰিব আমি আজি যিহেতু প্ৰপ'জ ডে গতিকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ছিংগেল সন্থাৰ এটা বিশেষ ভিডিঅ'ৰ মাজলৈ দুজনকৈ আমাৰ অতিথি আমি নিমন্ত্ৰণ কৰি আনিছোঁ তেওঁলোক দুইজনৰ পৰা আমি জানি গৈছোঁ তেওঁলোক দুইজন বৰ্তমান ছিংগেল আছে এই ভিডিঅ'টোৰ মাজতে আকৌ এবাৰ সুধিব বিচাৰিছোঁ ইমান যোৱা 25-30টা বছৰে আপোনালোকে ছিংগেল থাকিলে 22টা বছৰ 22টা বছৰ ৰাইট কিয় ছিংগেল থাকিলে কাৰণটো কিবা জানিব কাহিনী আছে কি ক'ম আৰু বহুত চেষ্টা কৰিলোঁ সৰুৰ পৰা চেষ্টা কৰি আছোঁ কিহত চেষ্টা কৰিলে গাৰ্লফ্ৰেণ্ড পতাব নে বোৱাৰী পতাব দুইটাই কিছুমান ক্ষেত্ৰত বহুত ছাকচেছ হ'লোঁ তাৰপিছত ছাকচেছৰ অপজিটটো কি আনচাকচেছফুল বহুত হ'লোঁ আনচাকচেছফুল এতিয়া আৰু এইবোৰ মন নাই আৰু এইবোৰ কি আছিলে প্ৰপ'জ ডে সেইবোৰ ডে এইবোৰ নাজানো আৰু ইমানকৈ এতিয়া আৰু পাহৰিয়ে গৈছোঁ আৰু কেতিয়াবা ছোৱালী লগ কৰিব যায় ককায়েকৰ বা বেলেগ তেওঁলোকৰ সম্বন্ধীয় পৰিয়ালৰ পৰা ৰাম পিটন বা কি দৌৰা দৌৰি হৈছে নেকি বাৰু এবাৰ কৰিছিলোঁ তেনেকৈ গৈছিলোঁ তাৰপিছত ছোৱালীৰ লগত কথা পাতি আছিলোঁ ৰাতি নিশা ক'ব নহ'লেও 12টামান হ'ব তো তাৰ আছিলে তাৰ সিপাৰে সি আছিলে ইপাৰে মই আছিলোঁ তাৰপিছত পটককৈ দেউতা আহি গ'ল গম নাপাওঁ আৰু তাৰপিছত আৰু পিছফালৰ পৰা আহিছে আগফালৰ পৰা চাই পিছফালৰ পৰা আহিছে তাৰপিছত দিছে আৰু দুটামান ঘুচা মই কিন্তু বেয়া পোৱা নাই দেই শহুৰ দেউতা হ'বলগীয়া শহুৰৰ মাৰিছে মোক
তেজ ওলাই গৈছে মুখৰ পৰা তথাপিও কিন্তু মই বেয়া পোৱা নাই অঁ মই উঠি নাদৰি যেনেকৈ হ'লেও মানে ঘৰ গৈ পাইছোঁ আৰু হয় বন্ধুসকল শুনা পালে আমি দ্বিতীয়জনক সুধিব বিচাৰিছোঁ তেখেতে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াবলৈ গৈ কেনেধৰণৰ লতি ঘটি হ'বলগীয়া হৈছিলে তাৰ বিষয়ে আমি সুধিম তো কি ক'ব আপোনাৰ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াবলৈ গৈ প্ৰেমিকাৰ ঘৰৰ পৰিয়ালৰ পৰা কিবা ঘোচা গুৰি লাঠি ভুকু কিবা খাইছিল মানে কেনেকুৱা হয় আপোনালোকক ক'ব গ'লে মানে প্ৰেমৰ প্ৰস্তাৱটো দিব যাওঁ এজনক ঠিক আছে যাওঁতে মানে ৰাস্তাটো থাকে ন অলপ ডিষ্টেঞ্চ থাকে মানে ঘৰৰ ওচৰজনকতো দিব নোৱাৰোঁ কাৰণ বৰদেউতা বা মামা বা মামীৰ ছোৱালী হ'ব তো দূৰত যাওঁতে মানে ৰাস্তাতে বেলেগ দুজনক দি থৈ যাওঁ মানে এইটো যে কয় আমি পৰীক্ষা দিয়াৰ আগতে প্ৰেক্টিছ কৰিব লাগে তো ৰাস্তাত আমি মানে প্ৰেক্টিছ কৰি যাওঁ তো সচৰাচৰ সেইটো কাৰণে মই বাচোঁ চাগে কাৰণ প্ৰেক্টিছবোৰ ভাল হয় তো ৰাস্তাত যেতিয়া যাই থাকোঁ তেতিয়া মই প্ৰেক্টিছ কৰোঁ যে ইজনক এনেকৈ কৈ চাওঁ মানে ৰিয়েকশ্যনটো কেনে দিয়ে সেইটোৰ ওপৰত ভিত্তি কৰি তাত গওঁ মানে এটা কাহিনী আছে তথাপিও এনেকৈ এবাৰ গৈছিলোঁ প্ৰপ'জ দিব যাওঁতে ৰাস্তাত দুটা তিনিটাক দিলোঁ ৰিয়েকশ্যনটো ভাল পালোঁ মই ভাবিলোঁ যে এইটো লাইনে মানে দিব লাগিব এইটো লাইন মানে অলপ পপুলাৰ আছিল আৰু তো গৈ পেলাই দেখিলোঁ যে ছোৱালী বুলি ভাবিছোঁ প্ৰপ'জ মাৰি দিলোঁ তাৰপিছত গম পালোঁ এজনী মাক হয় মানে কি ক'ম মাকজনীয়ে ক'লে মোৰ মানে দুটা প্ৰডাকশ্যন ফ্ৰী আছে তো মই ভাবিলোঁ চিন্তা কৰি এখন না কৈ থৈ পেলাই আহিলোঁ কিন্তু বাট ভাল আছে পাছফালৰ পৰা এই আণ্টি সেইটো মই মোক কৈ দিলে বাৰু এইটো পিছত ক'ম এইটো পিছত আছে কাইলৈ এইটো এইটো এনেকৈ অনলাইন কোৱা নাযায় শুনিলে বহুতো লতি ঘটি হ'ল তেওঁলোকৰ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াবলৈ গৈ অৱশ্যে আপোনালোকে যদি চেষ্টা কৰে মোকো এবাৰ ট্ৰাই কৰিব পাৰে ময়ো বৰ্তমান ছিংগেলেই আছোঁ বুলি ক'ব পাৰি মই 3 নম্বৰত আছোঁ তেখেতলোক ফাৰ্ষ্ট ছেকেণ্ড এণ্ড মই থাৰ্ডত আছোঁ তো অনুষ্ঠানটো যদি চাই ভাল পালে নিশ্চয় লাইক কৰিব মোবাইলটো আপোনাৰ গতিকে লাইক বটনটোহে টিপিব বাকী বেলেগ একো নিটিপিব কাৰণ আপুনি মোৰ কাৰণে কৰি দিয়ক যদি ভিডিঅ'টো চাই বেয়া পাইছে মোবাইলটো নাভাগিব তথাপিও ছাবস্ক্ৰাইব কৰক ফালি দিয়ক মানে ছাবস্ক্ৰাইব তো সদৌ নেক্সট ভিডিঅ'ত আমি আৰু এটা ইণ্টাৰভিউ লৈ আহিম তেওঁলোকৰ ওপৰতে আজি সকলোৰে প্ৰপ'জ ডে'ৰ শুভকামনা জনালোঁ আপুনি প্ৰপ'জ কৰক দেই প্ৰপ'জ কৰিবা আমি আছোঁ সকলো প্ৰপ'জ কৰক কিন্তু জীয়েকক কৰক মাকক নকৰিব যেনেকৈ এইজন মহাশয়ে বৰ্তমান জীয়েক বুলি মাকক প্ৰপ'জ কৰি ৰাম ঠগন খাই ৰিটাৰ্ণ ঘূৰি আহিবলগীয়া হৈছে তো সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটো উপভোগ কৰাৰ কাৰণে ধন্যবাদ শুভৰাত্ৰি এণ্ড হেপী প্ৰপ'জ ডে' ছোৱালীক প্ৰপ'জ কৰিব বোৱাৰীক নকৰিব বা মাকক প্ৰপ'জ নকৰিব ধন্যবাদ